নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ কেইটামান বিগ ব্ৰেকিং নিউজ। আজি 25 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো ৰাজ্যখনৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ 27 নৱেম্বৰৰ আগতে আপুনি আবেদন কৰাৰ সুযোগ লাভ কৰিছে। অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে পাব বছৰি 12,000 টকাকৈ জলপানীৰ ব্যৱস্থা। অসম চৰকাৰৰ পৰা সেই ডাঙৰ খবৰটো প্ৰদান কৰা হৈছে। অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে সেই ডাঙৰ খবৰটো দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলে বছৰি লাভ কৰিব 12,000 টকাৰ জলপানী। সেই জলপানী আপুনি কেনেকৈ লাভ কৰিব, ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ তাৰ বাবে আবেদন কৰিব, তাৰ তথ্য আপোনালোকক জনাই আছোঁ। 4 বছৰলৈ বছৰি লাভ কৰিব এই জলপানী। ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ পৰা কৰা হৈছে এই আহ্বান। 27 নৱেম্বৰ 2022 ভিতৰত কৰিব লাগিব শিক্ষাৰ্থীসকলে আবেদন। নেশ্যনেল মেন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যনৰ আহ্বান জনোৱা হৈছে। চৰকাৰৰ অধীনস্থ প্ৰাদেশিক আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়লৈ এই সুবিধা প্ৰদান কৰা হৈছে। গুগল প্লে ষ্ট'ৰৰ পৰা বিদ্যাৰ্থী মোবাইল এপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব আবেদন। এই মোবাইল এপত পাব আবেদনৰ সবিশেষ। ভাৰত চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা। অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে সেই ভাল খবৰটো। তেওঁলোকে বছৰি লাভ কৰিব 12,000 টকাৰ জলপানী। 4 বছৰলৈ এই আঁচনিৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব।